মোৰ বেমাৰ হৈ আছে আজি 3 দিনমান হ'ল চ' মোৰ বেমাৰৰ কাৰণে শ্বুটিং ষ্টপ কৰা হৈছে আমি এতিয়া দেৰগাঁৱত আছোঁ মিনতা মিলি দলে ঘৰত 3 দিন ইয়াতে থাকিলোঁ এতিয়া আমি বোকা তো এতিয়া ইয়াৰ পৰা ওলাইছোঁ ভগৱানে পৰা সোনকালে ভাল কৰি দিয়ক মাক বৈ চব মেডিচিন কিনি দিছে বাই বাই থাকা বেটৰ পৰা চোফা বনাই আছে এইটো আমাৰ মেনেজমেণ্ট ৰাতুল মৰাঙৰ ঘৰত আছিলে ৰাতুল মৰাঙৰ নিজৰ সেইটো নিজে কৰে মানে নিজৰ ঘৰৰ চোতালতে আছে এইটো নিজে কৰা মানে বেট কি ধুনীয়াকৈ বনাইছে মেডিচিন খাই আহিছিলোঁ ভাল হয় যেন বেমাৰটো আমাৰ শ্বুটিং আকৌ ষ্টাৰ্ট কৰিব পৰাকৈ আমাৰ বিশেষকৈ আমি ইয়াৰ পৰাই শদিয়া যোৱাৰ কথা আছিলে বাট এতিয়া মোৰ বেমাৰ ভাল হোৱা নাই শ্বুটিঙতকৈ বেমাৰটো ইম্পৰ্টেণ্ট হয় ন সেইটো কাৰণে মই বোকাখাটত মোৰ দাদাৰ ৰুমত যামগৈ তাত মানে নিজৰ মানুহৰ লগত থাকিলে যিকোনো বেমাৰেই হওক অলপ নিজকে বহুত হেল্ডি ছাপোৰ্ট পাওঁ মানে সেইটো কাৰণে মই দাদাহঁতৰ ৰুমত যামগৈ মই কৈছোঁ মানে দাদাহঁতৰ ৰুমত থৈ আহিবলৈ মানে ভাল পাইছোঁ হ'লেও একদম ভালকৈ ভাল পোৱা নাই তো আমি মিনতা বাৰ ঘৰত আছিলোঁ তাৰপৰা মেডিচিন খালোঁ খাই এয়া একদম পূৰা প্ৰটেকশ্যনত আহিছোঁ ঠাণ্ডা লাগিব বুলি পূৰা মোজা চোজা লগাই আহিছোঁ পূৰা কিবা ভাবিছোঁ আৰু মেডিচিন খাই এয়া চব ঘাম পূৰা ঘামি গৈছোঁ সেইটো কাৰণে পূৰা ফেনৰ হাৱা নাই লোৱা আৰু একদম যিমান গৰম উঠিব লাগে ইমান ভাল বুলি কয় আৰু সেইটো কাৰণে ক'ব নোৱাৰোঁ ন এতিয়া পৰিস্থিতি বেয়া এতিয়া অলপ বেমাৰ হ'লে কৰোণা বুলি কয় হয়তো মোৰ কৰোণা হৈছে ইমান দুৰ্বল তেনেকৈ অনুভৱ নাই হোৱা বাট পূৰা মানে জ্বৰ হৈছে পূৰা গৰম পূৰা ঠাণ্ডা মই এই গোটেই কেইদিন মানে কম্বল লৈ শুলোঁ 3 দিন আৰু টেবলেট খোৱাৰ লগে লগে এনেকৈ ঘাম উঠে মই একচুৱেলি টেবলেটটো 3 টাইম খাব লাগিছিলে 2 টাইম খাই আছোঁ সেইটো কাৰণে হয়তো মোৰ ইমান ভালকৈ ভাল পোৱা নাই এতিয়া পৰা 3 টাইম খাম মানে এতিয়া মৰ্ণিং খালোঁ
here.